Hey guys, good morning. এটা নতুন ভিডিও স্বাগতম তো গাইস বলক দেই নকৈ ভিডিওটো আৰম্ভ কৰো যে আপুনি বিতৰ্ক নকৰিব ভিডিওটোত আৰু স্কিপ নকৰিব হয়তো আপুনি বুজি নাপাব অতি দুহৰ অতি ভয়ংকৰ অতি বুকু কপি উঠা আজি ভিডিওটো হয়নে আৰু যে গহিন কপসকে কম আৰু বিতৰ্ক নকৰিব আপুনি কোনক যে আমাৰ ৰাজ্যখনত বা আমাৰ ভাৰতবৰ্ষত যে ভাৰতবৰ্ষ হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয়নে আমাৰ এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত মহিলা পুৰুষ কত কিমান সুৰক্ষিত কত কেনেকৈ কিমান সুৰক্ষিত এটা কলিকতাত যেটো ঘটনা হৈ গল 16 আগষ্টত এগৰাকী চিকিৎসকৰ ওপৰত মৌমিতা দেৱনাথৰ মৃত্যু হৈ গল আৰু তেওঁ বৰ্তমান এটাও ন্যায় পোৱা নাই হয়নে তাৰ পাছত নকওঁ যে আমাৰ এই অসম নামৰ ৰাজ্যখনত যে 2015 চনত যে অসমৰ কাৰ্বি আংলং জিলাত দুজন অসমীয়া যুৱকক যে খুপা ধৰা বুলি মাৰি সন্দেহ কৰি যে অভিজিত দাস আৰু নীলোৎপল বৰা যে গুৱাহাটীৰ যে তেওঁলোক গৈছিল কাৰ্বি আংলঙত ফুৰিবলৈ আৰু তেওঁলোক অতি জনপ্ৰিয় আছিল দুজন অভিনেতা যে মহিলাসকল আমাৰ ভাৰতবৰ্ষত সুৰক্ষিত নহয় ঠিক তেনেদৰে পুৰুষসকল আমাৰ মানে ৰাজ্যতে হওক বা দেশতে হওক সুৰক্ষিত নহয় এটো কেতিয়া সুৰক্ষিত হ'ব ইয়াৰ বিষয়ে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে বা আগৰ পৰাও সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু এটা প্ৰশ্ন যে আপুনি হয়তো চিনি পায় আপোনাৰ হয়তো খুবেই প্ৰিয় হয়তো আপোনাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে যে অভিজিত আৰু নীলোৎপলক যি মাৰি পেলোৱা হ'ল যি কেছ যে এতিয়াও বৰ্তমান চলি আছে আৰু তেওঁলোকে 2015 চন বা ভাবক 15 16 17 18 19 20 21 22 23 24 10 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল কিন্তু যে অভিজিত আৰু নীলোৎপলে ন্যায় কেতিয়া পাব গম পাইছেনে যে কিহৰ কাৰণে এনে ধৰণৰ ঘটনাবোৰ তদন্ত ইমান লেহেমিয়া ইয়াৰ আঁৰত কোন ডাঙৰ ব্যক্তি জড়িত হৈ আছে আৰু এই খেলখন আচলতে কোনে খেলি আছে যে নাৰীয়ে হওক বা পুৰুষে হওক বা আমাৰ ৰাজ্যখনত বা ভাৰতবৰ্ষত যে সুৰক্ষিত নহয় কিয় আৰু ইমান এটা ডাঙৰ ঘটনাবোৰ হৈ থাকে যে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজে বা এই যি ঘটনা সংঘটিত হৈ গ'ল তেওঁলোকে ঘটনা সংঘটিত কৰালৈকে উচিত শাস্তি কিয় নাপায় যে উচিত ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কিয় ঘোষণা কৰা নহয় যে ভাবকচোন যে আপুনি বিতৰ্ক নকৰিব যে ঠিক তেনেদৰে আজি 2 বছৰ সম্পূৰ্ণ হৈ গ'ল যে এছআই জোনমণি ৰাভাৰ মৃত্যু হ'ল যে কিন্তু ৰহস্যজনকভাৱে মৃত্যু হ'ল ইয়াৰ বিষয়ে বিভিন্ন ইতিমধ্যে তদন্ত আৰম্ভ হৈ আছে আৰু CBI তদন্ত ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে বহুত কেইজন আৰক্ষীৰ নাম সাঙুৰ খাইছে কিন্তু যে কিহৰ কাৰণে যে এই কেছটো বা এই ঘটনাটো এতিয়াও মানে সম্পূৰ্ণৰূপে সফল হোৱা নাই ইয়াৰ আঁৰত বা এই তদন্তটো কিয় ইমান লেহেমিয়া হৈ আছে আপুনি হয়তো ভাবিছে যে জোনমণি ৰাভাৰ যে ককায়েক মৰি গ'ল যে এছআই জোনমণি ৰাভাই ন্যায় কেতিয়া পাব যে 2 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল এছআই জোনমণি ৰাভাৰ কেছটো এতিয়াও ফাইলে হৈ আছে কিয় উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় বা চৰকাৰ প্ৰশাসনে এই কেছটোত কিয় গুৰুত্ব দিয়া নাই যে গম পাইছেনে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অসমত বিভিন্নজন মুখ্যমন্ত্ৰীয়ে ৰাজত্ব কৰিছিল আৰু বিভিন্নজন মৃত্যু হৈছে বা বিভিন্ন এতিয়াও যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জীয়াই আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী বা অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে বা অসমৰ জনপ্ৰিয় বা বিজেপিৰ শাসনাধীষ্ঠ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেছটো কেতিয়া সফল হ'ব বা মানে জোনমণি ৰাভাৰ মাতৃ বা জোনমণি ৰাভাৰ পৰিয়ালে কেতিয়া ন্যায় পাব যে গম পাইছেনে অভিজিত নীলোৎপলৰ পৰিয়ালে কেতিয়া ন্যায় পাব এই মাজতে যোৱা 2 মাহৰ আগত সংঘটিত হৈ গ'ল যে পংখী সন্দিকৈ এজনী অসমীয়া খুবেই সুন্দৰী যুৱতী বা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী যে পংখী সন্দিকৈক এজন নৰপিশাচে মাৰি হত্যা কৰিলে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল তেওঁ বহুত কেইজনী ছোৱালী বোৱাৰীৰ লগত কিন্তু আমাৰ এই ৰাজ্যখনত বা আমাৰ এই ভাৰতবৰ্ষত যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি আমি গণ্য কৰা হয় বা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষক আমি লেখত ল'বলগীয়া হয় নহয় যে পৃথিৱীত বহুত দেশ আছে 197খন দেশ আছে সেই 197খনৰ দেশৰ ভিতৰত যে ভাৰতবৰ্ষ হৈছে যে বিশ্বৰ যে এক সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয় কিন্তু যে এই যে দোষীসমূহে বা এনেকুৱা ধৰণৰ ঘটনাবোৰ কৰাসমূহে বা পৰিয়ালসমূহে ন্যায় কেতিয়া পাব এই দুখীয়া উচিত শাস্তি কেতিয়া পাব এইটো এটা বৃহৎ প্ৰশ্ন যে এই ঘটনাবোৰ
বা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ ভয়ত উচিত যদি শাস্তি নাপায় যে ভৱিষ্যতে বা আপুনি দেখি আছে আমাৰ ৰাজ্যখনত বা আমাৰ দেশখনত বিভিন্ন ধৰ্ষণ হত্যা বলৎকাৰ ন্যায় হিংসা জেদ এনেকুৱা ধৰণৰ বিভিন্ন ঘটনাবোৰ আমাৰ এই ৰাজ্যখন বা দেশত সংঘটিত হৈ আছে কিন্তু যে জোনমণি ৰাভাই ন্যায় কেতিয়া পাব গম পাইছেনে যে মাকে কান্দি কান্দি আৰক্ষীৰ ওচৰত ক'লে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে বা ঠেলাৱালা ৰিক্সাৱালা বা এনেকুৱা ধৰণৰ বিভিন্ন দুৰ্ঘটনা হ'লে ব্যক্তিসকলৰ খবৰ ল'ব যায় কিন্তু এছ আই জোনমণি ৰাভাৰ ঘৰলৈ কিন্তু খবৰ ল'ব কেতিয়াও যোৱা দেখা নগ'ল বা নগ'লে কিন্তু কিয় ব্যৰ্থ হ'ল অসম চৰকাৰৰ এজনো কেবিনেট মন্ত্ৰী বা এজনো বিধায়ক কিয় জোনমণি ৰাভাৰ বাসগৃহত বা মাকক সান্তনা দিবলৈ বা কিয় নগ'ল কিন্তু এই ঘটনাটো কেতিয়া যে সম্পূৰ্ণৰূপে সফল হ'ব বা এই ঘটনাটোৰ যে ন্যায় কেতিয়া পাব জোনমণি ৰাভাৰ মাতৃয়ে এটা বৃহৎ প্ৰশ্ন যে ইতিমধ্যে CBI তদন্ত ঘোষণা কৰা হৈছে আৰু বহুত কেইজন আৰক্ষী উপ আৰক্ষী অধীক্ষক বহুতৰে নাম বহুত মানে CBI তদন্তত বা CBI তালিকাত নাম সাঙুৰ খাইছে যে আপুনি হয়তো জোনমণি ৰাভাৰ বিষয়ে শুনি আছে যে জোনমণি ৰাভা য'তে আছে মোৰ ফালৰ পৰা কৈছোঁ যে জোনমণি ৰাভাৰ মৃত্যু হ'ল গম পাইছেনে গম পাইছা জোনমণি ৰাভাৰ য'তে আছে জোনমণি ৰাভা সুস্থ সুখী থাকক বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ জোনমণি ৰাভাৰ বিষয়ে মই আগতে ভিডিঅ' বনোৱা নাছিলোঁ হয় আজি বনাইছোঁ আৰু মই এনেকুৱা ধৰণৰ ভাইৰেল টপিকৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ আগতে যে মোৰ যিটো নয়ন পুষ্পা ব্লগ ইউটিউব চেনেল তাত ব্লগ আপলোড দিছিলোঁ আৰু ব্লগ মই নবনোৱাকৈ থকা নাই বা নবনা বুলি কোৱা নাই ব্লগ বনাম কিন্তু ভাইৰেল টপিক আৰম্ভ কৰিছোঁ আপোনালোকে মৰম ছাপোৰ্ট দিয়ক আৰু এনেকুৱা ধৰণৰ ঘটনাবোৰ সমাজৰ পৰা বা সমাজে যাতে সৰ্বসাধাৰণ ৰাইজে যাতে পৰিয়ালে যাতে ন্যায় পায় সেইটো ৰাজ্য চৰকাৰলৈ আৰু চৰকাৰ প্ৰশাসনলৈ মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু যদি নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত আপোনালোকে ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে এইটো যে স্কিপ নকৰাকৈ আপুনি চাই আৰু SI জোনমণি ৰাভাৰ মৃত্যুত যে অতিকৈ নাম সাঙুৰ হোৱা এগৰাকী যে আৰক্ষী বিষয়া লীনা দলে যে লীনা দলেক যদি গ্ৰেপ্তাৰ কৰিলে হয় যে লীনা দলে যদি গ্ৰেপ্তাৰ হ'ল হয় আৰু যি কেইজন যে আৰক্ষী বা উপ আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাইছে সেইসকলক যদি গ্ৰেপ্তাৰ কৰে তেতিয়া হয়তো মেইন কথাটো ওলাব মেইন কথাটো সাঙুৰ হ'ব গম পাইছেনে যদি আৰক্ষীক যদি আক্ৰমণ কৰে যে মৃত্যুৰ ভাবুকিৰে বা মাৰি পেলায় বা হত্যা কৰা হয় তেতিয়াহ'লে আমাৰ জনতা কেনেকৈ সুৰক্ষিত হ'ব আপুনি ভাবকচোন যে ঠিক তেনেদৰে কলিকতাত যিটো ঘটনা হৈ গ'ল এগৰাকী চিকিৎসকৰ ওপৰত বা 12-13জন চিকিৎসকে আক্ৰমণ কৰি তেওঁক মৃত্যুৰ মুখত পেলালে বা মাৰি পেলালে ঠিক তেনেদৰে জোনমণি ৰাভাৰ যিটো যে দুৰ্ঘটনা বা এক্সিডেণ্ট বুলি নগাঁৱত যিটো এক্সিডেণ্ট হৈছিল সেইটো এক্সিডেণ্ট বুলি কোৱা হৈছিল কিন্তু সেইটো এক্সিডেণ্ট নহয় সম্পূৰ্ণৰূপে জোনমণি ৰাভাক মাৰি পেলোৱা হৈছিল সম্পূৰ্ণ গেংটো মিলি হয়নে আৰু যে জোনমণি ৰাভাৰ এটা বিতৰ্ক বা এটা বিতৰ্কিত কল ৰেকৰ্ডিং আছিল হয়তো আপুনি জানিছিল যে বিধায়ক অমীয় কুমাৰ ভূঞাৰ এটা বিশেষ কেছত যে ভাবুকি দিয়া হৈছিল সেইটো আপুনি দেখিছিল হয়তো শুনিছিল যে বাদ বাকী একো নকওঁ বেছিকৈ নকওঁ যে বিতৰ্ক নকৰিব আৰু এনেকুৱা ধৰণৰ ঘটনা কৰাবোৰে আৰু পৰিয়ালসমূহে যে জোনমণি ৰাভা পংখী সন্দিকৈ অভিজিত নীলোৎপল মমিতা দেৱনাথ যে হয়নে আৰু যিটো যে আমাৰ চিপাঝাৰৰ যিটো ঘটনা হৈ গ'ল এগৰাকী ছাত্ৰৰ ওপৰত যে 4গৰাকী ছাত্ৰই মাৰি মৰিয়াই হত্যা কৰিলে ক্লাছৰ ভিতৰত বা শ্ৰেণীকোঠাৰ ভিতৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাবোৰে যাতে উচিত শাস্তি পায় আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে আমাৰ নৱপ্ৰজন্মই সন্মুখীন হ'ব লগা নহয় আৰু যাতে উঠি অহা নৱপ্ৰজন্মই এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ সাহস নাপায় আৰু চৰকাৰ প্ৰশাসনে উচিত ব্যৱস্থা ঘোষণা কৰক আৰু ইয়াৰ বিষয়ে সজাগ সচেতন হওক আপোনালোকক অনুৰোধ জনাইছোঁ সকলো জনতাই সচেতন হওক সজাগ হওক হয়নে সাৱধানে থাকক ল'ৰা ছোৱালীক অকণ ভাল শিক্ষা দিবলৈ চেষ্টা কৰক আৰু এনেকুৱা ধৰণৰ ঘটনাবোৰ যাতে দ্বিতীয়বাৰ অসমতে ভাৰততে পৃথিৱীতে বা বিভিন্ন এনেকুৱা অঞ্চলসমূহত নহওক তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক জোনমণি ৰাভাৰ মাতৃয়ে বা পৰিয়ালে যে ন্যায় পাওক চৰকাৰ প্ৰশাসনলৈ শেষৰবাৰ অনুৰোধ থাকিলে ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ টাটা বাই বাই জয় আই অসম।